নমস্কাৰ, মই জ্যোতিপল আৰু সকলোকে বহুত মৰম জনাইছোঁ। আৰু ভাইটিৰ এটা নতুন চেনেল ZG দা আছাম, আৰু চেনেলটো সকলোৱে চাব। বৰ ধুনীয়া ধুনীয়া ভিডিঅ' বনায় ভাইটিয়ে, আৰু সকলোৱে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো তেওঁৰ। আৰু আশা কৰিছোঁ সকলোৱে তেওঁক মৰম কৰক, ভালকৈ আগুৱাই যাওক, ভাল ভাল কাম কৰি যাওক। থেংক ইউ। যাই আছোঁ ক'ত কিয় যাই আছোঁ আমাৰ ইয়াৰ নিচানে ক'ব আমি ক'ত যাই আছোঁ বৰ্তমান। আমি এতিয়া বৰ্তমান আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জ্যোতিপল দা, তো আমি জ্যোতিপল দাৰ ওচৰত যাম। তাত আমাৰ আমি গানৰ সকামতে যাম, যিহেতু জ্যোতিপল দাই গানৰ মানুহ। তো চাই লওঁ তাতে যাই আমি কি সকলোৱে ছাপোৰ্ট কৰিব, ঠিক আছে, শ্বেয়াৰ কৰিব। গানটো ওলোৱাৰ পিছত যাওঁ বাৰু, যেতিয়া আমি ৰিলিজ কৰিম তেতিয়া গমেই পাব। আহি একেবাৰে দাদা ৰেষ্টুৰেণ্টৰ ভিতৰত, মানে বাহিৰত বহুত বৰষুণ দি থকাৰ বাবে তেনেকুৱা একো বিশেষ ভিডিঅ' কৰা নাই। ষ্টুডিঅ'ত নিচানৰ এটা নতুন গান ৰেকৰ্ড হৈ আছে, কম দিনৰ ভিতৰতে গানটো মুক্তি দিয়া হ'ব। চাওঁতে দূৰলৈ চাওঁতে LP স্কুলত পঢ়োতে মাষ্টৰে কোবালে কাণত ধৰাই ঘূৰাই খুৱাই থাকে।